নমস্কাৰ, মোৰ নাম শ্ৰী লিটু চেতিয়া। মোৰ লিটু আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আছোঁ মৰিধলত মামাহঁতৰ ঘৰত আৰু আজি যাম বুলি ভাবিছোঁ শ্ৰীপানী নিলখত। আৰু কেলৈ যাম বুলি ভাবিছোঁ মানে ছুইমিং পুল চাবলৈ। এতিয়া ওলাই লওঁগৈ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আহি এতিয়া আমি পাই গ'লোহি, মানে পোৱাগৈ নাই আৰু অকণমান আছে। আৰু এইবিলাক দিছে নাই গোটেই হাবি। আমি পাহাৰৰ ওপৰত উঠি আছোঁ বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া গৈ আছোঁ আমি, ভিডিঅ'টো চাই থাকক। আৰু এইবিলাক দেখিছে মানে ওখ ওখ দম আছে, মানে ইয়াত ওপৰত পাহাৰ, মানে ইয়াত আমি পাহাৰৰ ছাইডে গৈ আছোঁ এতিয়া। আৰু এতিয়া ছুইমিং পুললৈ গৈ আছোঁ মানে, আৰু পামগৈ এতিয়া। এইবিলাক দম দেখিছে নাই, কি মজা মজা। আমি আহি পাই গ'লোহি ছুইমিং পুল। সেইখন চাওক, ছুইমিং পুল জুম কৰি দিছোঁ। আৰু আমি এতিয়া সোমাই যাওঁ, ভিডিঅ'টো চাই থাকক। আৰু এইখনেই হৈছে গেটখন, আৰু কি সুন্দৰকৈ। আৰু এইটো ৰাস্তা চাওক, সেই ঘৰটোলৈ যোৱা ৰাস্তা এইটো। আৰু আমি ৰাস্তাৰ পোনে পোনে নাযাওঁ বাৰু। এতিয়া আমি ছুইমিং পুলটোৰ ওচৰলৈ যাওঁ। ছুইমিং পুলটো আছে, এইফালে আছে, নীলাকৈ চাগে দেখিছে। আৰু এয়া চব গৈ আছোঁ। ইয়াত পানী ভৰোৱা নাই দেখিছে, এইটো অলপ লেতেৰা হৈ আছে। মানে বাৰিষা কাল যে, এতিয়া ঠাণ্ডাটো কিছুমান নাহে আৰু বহুত দূৰণিৰ পৰা আহে বুলি কোৱা শুনিছোঁ। আৰু ইয়াত লেতেৰা হৈ আছে, পানী নাই ভৰোৱা এতিয়া। এইটোৱে হৈছে ছুইমিং পুল চক। আৰু এইবিলাক কি সুন্দৰ সুন্দৰ চক, ফুল আছে, গছ আছে, কি সুন্দৰ। আৰু এইফালে ধুনীয়াকৈ খেলিবলৈ জোলনা লগাই দিছে। আৰু খেলি চাওঁগৈচোন এবাৰ। আৰু ভণ্টি আৰু মায়ে খেলিব লৈছে, আৰু ইও খেলি আছে এইফালে। এইজনী আৰু সৌ তাত চব খাবলৈ পাৰি। আৰু ঘৰটোত অৰ্ডাৰ দিয়ে বস্তু, মানুহ আছে ইয়াত খাই আছে। আৰু ছুইমিং পুলৰ কাষতে এটা পুখুৰী আছে, আমি তালৈ যাওঁ। আৰু এইবিলাক দেখিছে নাই, কি সুন্দৰকৈ টকৌ তামোল লগাই থৈছে। এইবিলাক টকৌ তামোল লাইন লাইনকৈ। আৰু এইটো হৈছে দেখিছে পুখুৰী, তালৈকে আছে, এলেণ্ডি আছে, কি সুন্দৰ চক। আৰু আমি এতিয়া অকণমান পিছত থৈফালে যাম, পাহাৰখন দেখিছে, আদিগাঁও আছে তাৰ ওপৰত, তালৈ যাম এতিয়া। আৰু সৌবিলাক কি সুন্দৰ সুন্দৰ ঘৰ চক। আৰু এইবিলাক ফুল কি সুন্দৰ সুন্দৰকৈ ৰুই থৈছে এইবিলাক। আৰু টকৌ তামোল বেছি বাৰু, টকৌ তামোলে বেছি। আৰু এইবিলাক ঘৰ বনাই থৈছে এইফালে থাকিবৰ কাৰণে। আৰু সৌখন হোটেল, ইয়াত মানুহে বহি খাব পাৰে। আৰু এতিয়া আমি বেলেগ জেগালৈ যাওঁ। এইটো হৈছে ছুইমিং পুলৰ জেগা, কি সুন্দৰ। আৰু এইটো চক। আৰু আমি ছুইমিং পুল চাই আহি গ'লোঁ। আৰু এতিয়া যাম, এইটো ৰাস্তাইদি যাম। আৰু সৌফালে দেখিছে নাই, এইফালে ঘৰবিলাক। আৰু এনেকৈ ৰাস্তা এটা আছে, আমি সেইফালে যাম। আৰু বহুত জেগা চাই যাম। আৰু যিটোৱে কৈছে হেৰি লোহাৰ দলং এখন আছে ন, আৰু আমি তালৈও যাম, ভিডিঅ'টো চাই থাকক। এইখন ৰবাৰ বাগান আমি পাই গ'লো চব।
এইখন যাওঁ একদম ওপৰলৈকে আছে একদম খোজকাঢ়িব পোৱা লগা আছে মোৰ লগত পোৱালি এটা আছে সিও কৈ চাওঁ বুলি কৈছে মানে গাইছ খোজকাঢ়িব পোৱা লগা আছে দেই গাইছ এইটো মই খালি আৰু এখন ৰবৰ বাগান পাই গ'লি আৰু এখন বা ৰবৰ বাগান ধেৰ আছে দেই ইয়াত এইফালে সোমাই যায় দলং চব পাই গ'লোহি আমি ফাইনেলি আহি আমি লোহাৰ দলং পাই গ'লোহি আৰু এইফালে এখন নদী আছে এয়া নদী আৰু এইখনেই হৈছে লোহাৰ দলং এইখন মই যে আপোনালোকক কৈছিলোঁ এইখনেই হৈছে লোহাৰ দলংখন আৰু কি সুন্দৰকৈ নিৰ্মাণ কৰিছে চব ট্ৰেইনৰ দলঙৰ লেখীয়া আৰু এখন নদীখন বহুত দীঘলো তালৈকে আছে আৰু ইয়াত দেখিছে নাই পানী খোলা আৰু সোঁফালেও আছে দূৰলৈকে অলপ আৰু এখন এইফালে বৈছে আৰু এইখন এখন আৰু পাহাৰ আছে এইফালে আৰু আমি আৰু এটা জেগালৈ গৈ আছোঁ ব'লক গৈ থাকোঁ পাহাৰৰ কিনাৰলৈ আহিছোঁ আমি এইটো নীলক বস্তি পাহাৰ এখন দেখিছে এখন JCPয়ে খান্দিলে বোলে JCPয়ে খহাইছিলে ইয়াত কি সুন্দৰ চক পাহাৰখন চাৰিওফালে চব কি সুন্দৰ আমাৰ জেঠাই পাহাৰৰ ওচৰত গৰু দিছে আহিছোঁ আমি আৰু এইকেইটা চব ইমান ডাঙৰ ডাঙৰ টাৱাৰ ওচৰতে আছে আৰু পাহাৰৰ মাজতে এটা ৰাস্তা দিছে পলিটিকেল ৰাস্তা আৰু এইফালে যায় গোগামুখ যায় আৰু এইফালে ইটানগৰ যায় নিজে চুইমিং পুললৈ গৈছিলোঁ আৰু এইফালে গৈছিলোঁ এতিয়া আমি বেলেগ এটা ৰাস্তাৰ মাজত আছোঁ আৰু আজি পাহাৰ চাই বহুত ভাল লাগিছে সুন্দৰ সুন্দৰ নীলখন আমাৰ তাত যে এনেকুৱা থকা